Welcome back to my channel. আজি মই আপোনালোকৰ ওচৰলৈ এটা মটৰ ৰেচিপি লৈ আহিছো যোনটো আপোনালোকে ৰুটি পুৰি লগতো খাব পাৰিব আৰু মটৰ চাট হিচাপেও খাব পাৰিব তেনেহলে আহক ভিডিওটো ষ্টাৰ্ট কৰো এয়া মই প্ৰথমতে কেৰাহী এটাত মিঠাতেল গৰম কৰি লৈছো আৰু মিঠাতেলখিনি গৰম হলত মই দুটা লং দুটা ইলাচি আৰু এডখৰ ডালচিনি দিছো আৰু লগতে এয়া মই এটা পিয়াজ নহৰু আৰু আদা পেষ্ট বনাই এইদৰে দি দিছো তিনটা কেঁচা জলকীয়াও কাটি পাই দি দিছো সৰু চামুচে এচামুচ হালধি পাউডাৰ মছলাখিনি ভালকৈ ভজা হোৱা পিছত মই এয়া দুটা ডাঙৰ সাইজৰ বিলাহী এইদৰে পেষ্ট কৰি দি দিছো আপোনালোকে মন কৰিলে কাটিও দিব পাৰে বিলাহীটো আৰু এতিয়া এইখিনি মই ভালকৈ ভাজি লওঁ সৰু চামুচে এচামুচ জিৰা পাউডাৰ এচামুচ কাশ্মীৰী লাল মিৰ্চ নিমখ জুখমতে দি ল'ব আৰু এতিয়া এই মছলাখিনি মই ভালকৈ ভাজিম যাতে বিলাহী ৰসখিনি শুকাই যায় আৰু ইয়াৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰে আৰু এয়া সব আমাৰ মছলাৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিলে এনেকুৱাতে মই বইল কৰি থোৱা মটৰ আৰু আলু দি দিম আলুটো অপচনেল হয় আপোনালোকে মন কৰিলে নিদিবও পাৰে আৰু ইয়াৰ আপোনালোকে বইল কৰা পানীখিনি পেলাই নিদিব সেইখিনিও আমি ব্যৱহাৰ কৰিম পিছত এতিয়া এইখিনি ভালকৈ লৰাই ল'ব মছলাখিনি ভালকৈ ভজাৰ পিছত মই আধা চামুচ ধনিয়া পাউডাৰ দি দিছো আৰু 1.5 চামুচ छोले मसाला दिसु जोंतो आमी साना मसाला बुलिও কওঁ আৰু এতিয়া আকৌ ভালকৈ লৰাই লওঁ আৰু এতিয়া 1 মিনিট মান ঢাকনখন নিদিয়াকৈ এইদৰে ভাজি লওঁ আৰু তাৰ পিছত আমি বইল কৰি থোৱা পানীখিনি দি দিম আৰু পানী যদি আপোনালোকে কম হোৱা যেন দেখে তেতিয়া হলে আৰু অকমান মিক্স কৰি ল'ব ইয়াত আপোনালোকে পানীটো নিজৰ মতে দি ল'ব মই অকমান ডাটকে বনাইছো সেইকাৰণে পানী কমকে দিছো আৰু হেখত যদি মান ধনিয়া পাত বা ধনিয়া পাত কাটি দিয়ে তেতিয়া ইয়াৰ টেষ্টটো আৰু বাঢ়ি যাব আৰু আমাৰ টেস্টি এণ্ড স্পাইসি মটৰ কাৰি ৰেডি ৰেচিপিটো যদি ভাল পালে তেনেহলে প্লিজ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব মাই চেনেল লগতে নটিফিকেশন বেলটো অন কৰি ৰাখিব আৰু কমেন্ট কৰিবলৈও নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং